ৰাজ্যত এফালে পৰিৱৰ্তনৰ শ্লোগান, আনফালে টুলুঙা নাৱত উঠি ভয়াৱহ বিপদসংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাৰ। এখন দলঙৰ অভাৱত বিপদসংকুল যাত্ৰা কৰিবলৈ বাধ্য হৈ পৰিছে কামপুৰৰ কপিলী আৰু নিখাৰীপৰীয়া ৰাইজ। তথাপিও কাণ সাৰ নাই চৰকাৰৰ। এখন টুলুঙা নাওতে উঠি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ আহ্জা কৰে দেশৰ ধৰণী স্বৰূপ এজাক ছাত্ৰ-ছাত্ৰীয়ে। ভৰা নদীৰ বুকুত নাওখন টুলুং ভুটুংকৈ আগবাঢ়িছে গন্তব্য স্থানলৈ। হয়, এই দৃশ্য এতিয়া সুলভ বৰহমপুৰ আৰু ৰখা সমষ্টিৰ বহু অঞ্চলত। বিগত 28 বছৰে নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ পলাশবাৰীৰ ললিতনাথ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে এখন টুলুঙা নাৱত উঠিয়ে দৈনিক বিদ্যালয়লৈ অহা যোৱা কৰে। ফলত বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল। বহু সময়ত নাৱৰ পৰা পৰিছিল ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে বৰহমপুৰ সমষ্টিৰ নিখাৰী নদীৰ ওপৰত এই ঠাইত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ আবেদন কৰাৰ পিছতো কাণ সাৰ নিদিলে বিধায়কগৰাকীয়ে। 3 বছৰৰ পৰা এইখনত আহি আছো, এনেকৈ নাৱেৰে পাৰ হৈ আছো। আমি জন্ম হোৱাৰ পৰাই এনেকৈ দেখি আছো, এনেকৈ নাৱেৰে পাৰ হৈ বিদ্যালয়ত। আমাক নাও আহিলে বহুত ভয় লাগে, কিয়নো কেতিয়াবা পৰি যাওঁ নাৱৰ পৰা, স্কুল আহিব নোৱাৰোঁ। পানী বাঢ়িলে এনেকৈ আহিব নোৱাৰে স্কুলত। আমাৰ ইয়াত এখন দলঙৰ অতি প্ৰয়োজন। 3 বছৰৰ পৰা এনেকৈ আহি আছো। আমাৰ পঢ়া শুনাত এনেকৈ বহুত অসুবিধা হয়। কেতিয়াবা বাৰিষা কালত পানী বাঢ়িলে আমি বিদ্যালয়লৈ আহিব নোৱাৰোঁ। সিপাৰৰ পৰা আহোঁতে আমি কেতিয়াবা নাৱৰ পৰা পৰিও যাওঁ। আমাৰ ইয়াত এখন দলঙৰ অতি প্ৰয়োজন। যি সুদীৰ্ঘ আমি ইয়াতে 28 বছৰ কাল চাকৰি কৰিলোঁ। ইয়াতে এখন দলং খুব প্ৰয়োজন। শিশুসকলক আমি ইয়াত অশেষ কষ্টৰে নাৱেৰে পাৰ কৰি ইয়াত পঢ়া শুনা কৰাই আছোঁ। এই ক্ষেত্ৰত আমি চৰকাৰকো দৃষ্টিগোচৰ কৰা হৈছে যে আমাৰ এখন দলং ইয়াত অতি প্ৰয়োজন আৰু দলংখনৰ অবিহনে ইয়াত শৈক্ষিক দিশটো অতি পিছ পৰি গৈছে। গতিকে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ, এই বৃহৎ স্বাৰ্থৰ খাতিৰত এই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ দিশত আগবঢ়াবলৈ হ'লে ইয়াত এখন দলং মানে অতি প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ আৰু দলংখন দিবলৈ আমি অনুৰোধো জনাইছোঁ। ইফালে নগাঁও জিলাৰ বহু অঞ্চলত কপিলী আৰু নিখাৰী নৈত এনেদৰে অতি বিপদসংকুলভাৱে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে যাতায়াত কৰিব লগা হোৱাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই চৰকাৰে। এখন দলং নিৰ্মাণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে। এতিয়া চৰকাৰে উক্ত স্কুলখনলৈ ছাত্ৰ-ছাত্ৰী যাবৰ বাবে সুব্যৱস্থা কৰে নে নকৰে সেয়া এক লক্ষণীয় বিষয়।